So guys, আমি কন্যাকুমাৰীৰ পৰা এতিয়া আমি গৈ আছোঁ মধুৰাই যাম। মধুৰাই 1-2 দিন থাকিম, তাৰপিছত আমি ঘৰলৈ উভতিম। গাড়ীত যাম আমি কন্যাকুমাৰী টু মধুৰাই। তাৰপিছত ক'ত গৈ আছোঁ সেই বাছেদি ঘূৰিম মানে। যাত্ৰা আৰম্ভ আমাৰ। দাম কমে নাই চেঞ্জ হ'ব পাৰে। মোৰ এসপ্তাহ হ'ল দোকানৰ পৰা বাহিৰত অহা। নাই মই বাহিৰত আহিছোঁ ফুৰবা। আৰু গাইছ ইয়াৰে ৰাস্তাবিলাক খুব ধুনীয়া আৰু পৰিষ্কাৰ। তো এয়া চাওক আপোনালোকে কি ধুনীয়া ৰাস্তাটোৰ কণ্ডিশ্যন। 4 লেন হয় ৰাস্তাটো। So guys, আৰু মানে ৰাস্তাত কাষতে খুব ধুনীয়া এটা গীৰ্জাঘৰ দেখা পালোঁ। এয়া চাওক আপোনালোকে গীৰ্জাঘৰটো কিমান ধুনীয়াকৈ বনাইছে, মানে 20 টকা খৰচ কৰি। এয়া চাওক। মধুৰাইত মীনাক্ষী টেম্পল চাবলৈ গৈ আছোঁ আমি। So guys, এয়া হৈছে মধুৰাই চিটি। মধুৰাই চিটিখন আপোনালোকক অলপ দেখাওঁ, তো আপোনালোকে চাই থাকিব। মধুৰাই চিটিখন মই দেখাই গৈ আছোঁ। মধুৰাই চিটি কালাৰবিলাক হালধীয়া হয়। ইয়াতে বহুত আছে দোকান, এই ঘড়ীৰ দোকান, চশমা দোকান, মণিহাৰী দোকান, জোতা চেণ্ডেলৰ দোকান বহুত আছে একদম। খাৰুৰ দোকান, কাপোৰৰ দোকান, তাকেতো বহুত ওখ। চ' গাইছ, আমি ফাইনেলি মীনাক্ষী মন্দিৰ আহি পালোঁ। বহুত ওখ মানে মন্দিৰটো। ইয়াৰ পৰা একবাৰ জুম কৰি দেখাম মই। আহি গ'লোঁ। চ' গাইছ, এয়া হৈছে মীনাক্ষী মন্দিৰ, তো মীনাক্ষী টেম্পল। তো এই মানে দূৰৰ পৰাই চাব লাগিব, ইয়াক ওচৰত গৈ চাব নোৱাৰিব, মানে একো দেখা নাপাব ওচৰত গৈ চালে। চালোঁ।
Hello guys, this is Meenakshi Mandir. খুব ওখ হয় মন্দিৰটো, তাৰ কাৰণে ইয়াৰ পৰা ভিডিঅ' বনোৱা হৈছে। Hah? Ya. So guys, ये आছিলে मीनाक्षी मंदिर। तो ये आছিলে मंदिरটো बहुत डाঙৰ, बहुत দূৰত আহি কিনে ভিডিঅ'টো বনোৱা হ'ল। তো মোবাইলটো মানে কাভাৰে কৰিব নোৱাৰি। এয়া আছিল Madurai city। ये है Madurai city। So guys, ইয়াতে মানে বহুত বিভিন্ন ধৰণৰ এনেকুৱা ধুনীয়া ধুনীয়া মন্দিৰ আছে। তো এই মথুৰাই চিটিত বহুত কেইটা মন্দিৰ আছে। এইটো এটা মন্দিৰ, মীনাক্ষী মন্দিৰৰে হয় একচুৱেলি। এইটো এইফালেও এটা মন্দিৰ আছে। ইফালে শুনবি নেকি? হা ক'ত মাৰবা দিনে? সেলফোন আর এইবিলাক স্কুলৰ ষ্টুডেণ্ট আহিছে। বহুত ৰাতি হৈ গ'ল, এতিয়াও আছে স্কুলৰ ষ্টুডেণ্টবিলাক।
মন্দিৰ দৰ্শন কৰাৰ কাৰণে মন্দিৰটো দেখাৰ কাৰণে লৈ আহিছিলে বহুত ৰাতি হৈ গ'ল এতিয়া कपूर का दुकान এইটো এটা মন্দিৰ হয় তো বহুতে ডাঙৰ এইটো মন্দিৰটো সো গাইস মানে আহি থাকোতে এইটো এটা বেলেগ ধৰণৰ এটা বস্তু দেখা পালো তো আইসক্রিম হয়তো গাখীৰ আৰু বাদামৰ হয় তো সেইটো আমি খালো একাপ একাপ बादाम और दूध है